এয়া কি কৰি আছে মানুহ তই ছাগল চলাবি নেকি মেখেলা দি ছাগল চলাব আসতি হেল্ল' গাইজ আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত দিছোঁ আৰু আজি আপোনালোকক দেখুৱাব যাই আছোঁ এটা ধুনীয়া শ্বুটিঙৰ ভিডিঅ' বহুত দিন শ্বুটিঙৰ ভিডিঅ' দেখুওৱা নাছিলোঁ আৰু সেয়ে ভাবিলোঁ আপোনালোকক আজি এটা শ্বুটিঙৰ ভিডিঅ' দেখুৱাওঁ আৰু আপোনালোকে বহুতেই ভাল পাব কাৰণ ভিডিঅ'টো লাষ্টৰ সৈতে চাই থাকিব আৰু শ্বুটিংটো অলপ বেলেগ ধৰণৰ হ'ব যাই আছে বহুত দেৰি নকৰা আপোনালোকক লৈ যাওঁ ব'লক কি হলে বিচি উঠা চাও মই লিখে কিন্তু ভাল নহয় ছাগল খানা নেগেল দেখো উঠি কা ভাল হৈছিল ফেচত কাটছে না মৰো আহি কি হলে তহঁতে কক গেলে হেতা নিজৰ ভিতৰতে খাই কামা লাগি ফেলে মাল্যমাই দেদি ইয়াক বিচি উঠা তই কিয় মচিলি আহে এটা কাজিয়া ধুমেই কোন আছে আহলে কি হলে অকল ভাঙিল লিখে উঠো মানে উঠো হেলে মৰিলে কি ভাগাত উঠে ক'ত মচিলি আহে এটা কাজিয়া লাগি আছে দেখাই পাইছা কৈছো মানে উঠা তই লেঙৰ উঠেঙত ভাঙি মুৰ্গা আহিছিল এতিয়া সকলো ভাঙি মৰিলি হয় যা ক'ত যাবা আহিছা ভাল হ'ব যা ময়ো কৈ পেলাই পাওঁ আহি ভাই কি হ'ল নো হ'ব দুখ পাইছা নেকি তই চাওঁ ওজন নাই দে ইমান ছাগল তোমালোক কৈছা নাই আইছা দে ভিডিঅ' চাই আছে পিঠি উঠা কিয় মচিলি আহে তই অলপ জল ভাঙিল নেকি কাজিয়া কৰি আছে দাঙি দিছো মানে কোনোবা আছা নেকি তই ক'ত মচিলি আহে কাজিয়া কৰি আছে তই কিয় সোমাইছিলি কাজিয়াত কি হলে জীৱ গেল নেকি কিবা ভাঙিল নেকি মানে ৰহে মই ভাগ্য ভাল গৰখাত বন্ধু হৈ যায় তই কিয় মচা সিহঁতে কাজিয়া কৰিয়ে থাকে ৰাস্তাখন চাই হেঙাখন চাইছো ৰাস্তাৰ মাজতে দিছি এইবিলাকত সোমাবাই নালাগে হেংকা ভায়া কাজিয়া চাও মাৰিলো মৰিল নেকি ময়ো দেখা নাই ভাই ধমকে চাইকেলৰ আগতে পইচা মই কি জানো তই আজি চাইকেলৰ আগত পঢ়বি বুলি আৰু ইনকে আমি যেতিয়া শ্বুটিং কৰি আছিলো তেতিয়া মানে গকুলে বহুত দুখ পাইছিল আৰু জুৱেলে অলপ মালিচ দিছিল বোলো সঁচাই দুখ পাইছা নেকি বহুত এটা শ্বটক আমি 3 বাৰ 4 বাৰ কৰিছো কাৰণ শ্বটটো হোৱা নাছিল মানে আমি ভুল কৰি লৈ পিছত সেইটো শ্বটে হৈ গৈছিল মানে এইটো শ্বট কৰি আমি বেয়া কৰিলো হলেও মানে গকুলে অকমান কষ্ট পাইছিল ইয়াতে শেষ এই গকুলৰ কাৰণে অনাই পানী আনছি না পানীটো খুৱাই দিয়ক অলপ ভাল হ'ব গকুলৰ এখন ধুনীয়া এখন ৰেষ্টুৰেণ্ট আছে ফলচুগাত ইয়ে নহলে আমাৰ মমো চুপ কেনেকৈ বঢ়িয়া হৈছিল আৰু আগতে কৈছিলে এইটো শ্বটটো বেয়া নহলে হাতখন দান নাখালি আৰু খাবি পেডেল পাত এটা বিজলি কৰি যা এটা বেজি লোৱাটো ভাল হয় কিন্তু এটা বেজি লবি হা বেজি এটা লগে যা গকুলৰে এয়া কি কৰি আছে মানুহ তই ছাগল চলাবি নেকি মেখেলা দি ছাগল চলাব আসতি আগতে যেতে শিকছিলো এনেকুৱা জেন সাইকেলতে শিকছিলো আমি শিকছিলো পেডেল এগিনকে পেডেল মাৰি যা এগিনকে ফুল পেডেল মাৰিব পৰা হলো এতিয়া ফুল মাৰ পেডেল মাৰিব পৰা হলো মই সাইকেল চলাব পৰা হলো বুলি তাপ এ চাও অনাৰ সাইকেল চলাই আছে শ্বুটিঙত আহি ঐ বা সৰু চলিয়া জানো সাইকেল লৈ আহিবি দে আকৌ শ্বুটিং এখিনি কৰা হ'ল আৰু বাকীখিনি আছে আমাৰ শ্বুটিং কৰিব লাগি আৰু অনাই চাইকেলখন ফ্ৰী পাইছে কাৰণে চলাই আছে মই চাইকেল চলোৱা যেতিয়া শিকিছিলোঁ 2 দিন শিকি 3 দিন মই পছলো মোৰ আগৰ কেমেৰা পিছৰ কেমেৰা হৈ আহিছে কিহৰ কেমেৰা আগৰ পিছে সেইটো
এবাৰ আকৌ এটা নতুন শ্বট কৰিব ওলাইছো আৰু পিছফালে সেটআপ ৰেডি বুলি ক'ব পাৰি আমাৰ যিখিনি সামগ্ৰী থাকে তো দেখুৱাই আছো বলক দেখা নাপালি কে ভাই মোৰ আগতহে এই মুখা পকৰে আহিলে ভাই আজি কাৰ মুখ চাই আছিলো তহঁতে দেখা নাপা লাইটত তাৰ চিং লাইটৰ মানুহ মাতিব নোৱাৰা তহঁতে যে ঘৰত জখলাডাল লৈ আহিছা চাইকেলৰ স্পক বেকা হৈ গ'ল নেকি নে ছিঙিলে ঐ উৰিয়ে বেকা হৈছে আৰু স্পক বেকা নহ'ব নে তহঁতে আৰু মুখা কবিছো ৰাস্তা মূৰত ৰেডি ৰোল একশ্যন বাকি দুপাইছো ভাই কিবা পকলাকে দুপাইছো পকলা হৈ সাইকেল চলাই আহে হি গুনছা পকলা হৈ সাইকেল চলাই আহে নাই বাবু পাইছো পকলাকে দুপাইছো হ্যাঁ আকৌ মারবা লবদে সত্য ঠান্ডা লাগিলে এই মুখত পুৰি হৰি আহতে দেহাৰ ভি উঠিল অলমান জুই পই ফেলে ঘুমি থাকিব যায় এই কক গেলি এই মেছটো লৈ আছো বহুত বা থৈ মেছ চাস বিচাৰি নাপায় হেৰি মেছটো হে গৈছে মেছ ঘৰ হেতে হানা আনা নাছিলো মই আনছিলি হে গল এক বছৰ পাছত কইলো ৰাতিপুৱা হেৰি কিনো এই মেছটো ক'ত আছে লৈ আহি যাছো মেছ হেৰি মেছৰ কাটি হে গৈছে মেছ আনা নাছিলো হেনাখানে এক বান্দুল এক বছৰ মান হ'ল দেখোন মই কৈছিলো নহয় এটা মেছৰে চাই ভালকে উফৰাম এই ওচৰত মাৰি দিবি এংকে দি না আর ভিডিও যেটা ইনকাম খাওয়া করাঙ্গে শুট করে উঠবি কাফিছে লবই ঠিকই কই উঠবা পারা মারি চাও শুটিং চলিছে বৰ্তমান এটা জুই উঠোৱা সালাম দিলে বিদাল দিলে ৰেডি ৰোল একশ্যন উঠাও মাৰি একশ্যন উঠাও পাৰে আমাৰ এও ঠিকে কৈছে আৰু ময়ো কিতাপত পাইছিলো নহয় সৰুতে আগতে বলে নহয় হিলাইলে কোনে লাগি দিলে ৰেডি ৰোল আৰু যদি উঠিলে বুলি বঢ়িয়া কৰি দিবে একবাৰ মুনা একবাৰ পটকে ইংগিত দি দিবে ৰেডি ৰোল একশ্যন উঠাও পাৰে আমাৰ এও ঠিকে কৈছে হিলে খুন্দা খালি জুই উঠে বুলি আৰু ময়ো শুনছো নহয় সৰুতে বঢ়িয়াকে উঠিলে ৰখৰি গাল দৌৰ হে গাইছ আৰু এটা শুটিং মাৰবা আছে বাকি কিনি মাৰি লওঁ এফালে আমাৰ শুটিং চলিব দিয়া দেই নকয় কেমেৰা ধৰি আছে বনছি নহয় নাই শুটিং হ'ব এতিয়া আমাৰ হে গাইছ বৰ্তমান এতিয়া আমাৰ শুটিংটো হে গ'ল আৰু আজি যিমানখিনি দেখুৱাব পাৰোঁ আপোনালোকক দেখুৱালে শুটিঙৰ ভিডিঅ' আৰু আপোনালোকে চাই কেনে পালে জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন ভিডিঅ' আহি আছে আপোনালোকে নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আজি ইয়াৰ পৰা বিদায় মাগিছোঁ চ' বাই বাই